हेलो नमस्कार बंधुসকল स्वागतम जनाइছো আপোনালোক সকলোকে মোৰ আজিৰ ব্লগটোলৈ আমি হলো গাঁৱলীয়া মানুহ আৰু এই গাঁৱলীয়া পৰিৱেশত আজিৰ এই গৰমৰ দিনটো আমি কেনেকৈ অতিবাহিত কৰো আপোনালোকক দেখুৱাম তো বলক দেৰি নকৰি আজিৰ ব্লগটো আৰম্ভ কৰো আৰু আজি আমি যাবলৈ ওলাইছো আমাৰ ঘৰৰ ওচৰতে থকা নাগালেণ্ড বৰ্ডাৰৰ হদহদি ৱাটাৰফললৈ যেহেতু আমাৰ সুইমিং পুল নাই সেয়েহে গৰমৰ দিনবিলাকত আমি প্ৰায় আমাৰ লগৰীয়াবিলাকৰ লগত লগ হৈ এই পাহাৰীয়া অঞ্চলবিলাকত সাঁতুৰিবলৈ যাওঁ যাত্ৰাৰ আৰম্ভণিতে আমাৰ অফৰোডিং ষ্টাৰ্ট হৈ গ'ল আৰু আজি যেহেতু বহুত ৰ'দ আৰু এই অফৰোডিং কৰি আমাৰ সকলোৰে ভাগৰ লাগি গ'ল ইয়াতে বহি আমি সকলোৱে ডিসকাস কৰি আজিৰ প্ল্যানটো বনাই ললো প্ল্যান বনাই লোৱাৰ পিছত আমাৰ অপলোডিং আকৌ ষ্টাৰ্ট হ'ল আজি যেহেতু ফূৰ্তি কৰিম বুলি ওলাইছো দিনটো সেয়েহে বুকা পানী ফালি হলো আজি আমি এনজয় কৰিহে এৰিম এইফালে এখেতক চাওক পালচাৰ লৈও এই ৰাস্তা পাৰ হ'ব পৰা নাই আৰু বাকী কেইজনে স্কুটি লৈ ফিৰফিৰাই ওলাই গুচি গ'ল আজি বাইক ঠেলি হওক ডাঙি হওক মুঠতে গৈহে এৰিম ভাইটি তুমি পালচাৰ চলোৱাৰ যোগ্য নহয় পালচাৰখন বাদ দিয়া আৰু তুমি উফ যিহে গৰম আকৌ ভাগৰ লাগি গ'ল ৰাস্তাত ৰখি চবে স্প্ৰাইট অলপ মাৰি লওঁ খাই বৈ লৈ আকৌ যাত্ৰা আৰম্ভ হ'ল নাগালেণ্ডৰ পাহাৰত উঠাৰ লগে লগে ঠাণ্ডা অলপ অনুভৱ হ'ল আমাৰ আৰু এনেকৈ জংগলৰ আৰু পাহাৰৰ মাজে মাজে আমি আমাৰ ডেষ্টিনেশ্যন হাতুৰাৰ জাগালৈ গৈ আছো অৱশেষত আমি আহি পালোহি আমাৰ ডেষ্টিনেশ্যন ইয়াৰ পৰিৱেশটো চাওকচোন নদীৰ মাজত পাহাৰৰ মাজত কি সুন্দৰ এটা পৰিৱেশ আৰু এই ল'ৰাজন যে আহি আছে এইফালেৰে 5 মিনিটমান ট্ৰেক কৰিলে আমি ৱাটাৰফলটো গৈ পাম আৰু মোৰ ফিলিংছটোতো এতিয়া আপোনালোকক বুজাব নোৱাৰিম একদম মেন ভিএছ ৱাইল্ডৰ বিয়াৰ গিলছৰ লেখীয়া লাগি আছে এই ঠাইটুকুৰাত বহুতো সৰু সৰু ৱাটাৰফলছ আছে আৰু আমি যোনটো ৱাটাৰফলছলৈ আহিলোঁ সেই ৱাটাৰফলছটোত মানুহ বহুত থকাৰ কাৰণে আমি বেলেগ এটালৈ বুলি গুচি আহিলোঁ যিহেতু গৰম বহুত পৰিছে সেয়েহে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলবিলাক যেনে ৰদৈয়ালি চন্তক বিহুবৰ নাজিৰা শিমলুগুৰি বিভিন্ন ধৰণৰ অঞ্চলৰ পৰা ল'ৰা ছোৱালীবিলাকে ইয়াত চুইমিং কৰিবলৈ আহে সুইমিং পুলতটো বহুত সুইমিং কৰে ময়ো বহুত কৰিছো কিন্তু এনেকুৱা ঠাইবিলাকত আহি এবাৰ সুইমিং কৰি চাবচোন ইয়াৰ মজা সুইমিং পুলৰ সেই পানীৰ সমান মজাৰ লগত কেতিয়াও তুল্য নহয় আমাৰ আজিৰ ডেষ্টিনেশ্যন ইয়াতে ফিক্স হৈ গ'ল আৰু গৰমত কাপোৰ খুলি পানীৰ মাজত সোমাই পৰিছো এনেকুৱা পৰিৱেশত আহি অকল সাঁতুৰিলে জানো হ'ব সেয়েহে আজি আমাৰ স্পেচিয়েল আইটেম চুঙা চিকেন বনি আছে এই চিকেনৰ আজিৰ চেফ হ'ল টকলু আৰু ইমৰান উফ কি টেষ্টি বনিছিল চিকেনখিনি চিকেন টিকেন খাই লৈ এই জংগলীয়া পৰিৱেশত অলপ এডভেঞ্চাৰ কৰি লওঁ
এডভেঞ্চাৰখিনি ইয়াতে শেষ কৰি লৈ এই বাগানৰ সুন্দৰ পৰিৱেশৰ মাজেৰে আজিৰ ব্লগটো সামৰণি মাৰিলোঁ। আশা কৰিলোঁ আপোনালোক সকলোৱে আজিৰ ব্লগটো চাই নিশ্চয় ভাল পালে, আৰু যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব, আৰু যিসকলে নতুন আহিছে মোৰ চেনেলটোলৈ তেওঁলোকে ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব। ধন্যবাদ।